নমস্কাৰ গ্ৰহণ কৰিব। মই দিগন্ত চক্ৰৱৰ্তী, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অসম পঞ্জীয়ন মুক্ত ফাৰ্মাচী সংস্থা আৰপু। তো আজি অসম ফাৰ্মাচী কাউন্সিলত হৈ থকা যিবোৰ সমস্যা, হয়তো আমি নতুনকৈ ফাৰ্মাচিষ্টে পঞ্জীয়ন পোৱা নাই বা কিছুমানে ৰেনুৱেল কৰিব পৰা নাই, পুনৰ পঞ্জীয়ন কৰিব পৰা নাই, এইবিলাক যি বেচিকেলি সমস্যা, এই সমস্যাবিলাকৰ মূল হেতু কি, সেই হেতু বিচাৰি আজি আপোনালোকক মই কেইটামান কথা ক'ম। এই কথাকেইটা আপোনালোকে অলপ মন দি শুনিব। আপুনি যদি ফাৰ্মাচিষ্ট নহয়, যদি সাধাৰণ ৰাইজ হয়, তথাপিও আপোনাৰ কাৰণে কথাটো বহুত জৰুৰী। কাৰণ ফাৰ্মাচিষ্ট এনে এটা প্ৰফেশ্যন, যিটো প্ৰফেশ্যনে গোটেই ৰাইজৰ লগত জড়িত, জনস্বাস্থ্যৰ লগত জড়িত। কাৰণ ডক্টৰে ঔষধ লিখেহে, ঔষধটো কেনেকৈ খাব লাগে, কোনটো ঔষধ কেতিয়া খাব লাগে, ইয়াৰ সম্পূৰ্ণ দায়িত্ব থাকে এজন ফাৰ্মাচিষ্টৰ ওপৰত। আমি সাধাৰণ ৰাইজক বুজাই দিব লাগে। তো সাধাৰণ ৰাইজেও জনা দৰকাৰ ফাৰ্মাচিষ্টৰ যি ক্ষেত্ৰখনত হৈ আছে কি। ভাৰতীয় ফাৰ্মাচী পৰিষদ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফাৰ্মাচী আইন 1948 ধাৰা 19 মতে 1960 চনত চৰকাৰে অসম ফাৰ্মাচী কাউন্সিলখন গঠন কৰিছিল। আৰু ভাৰতীয় ফাৰ্মাচী পৰিষদৰ অনুমোদিত যিখন এডুকেশ্যন ৰেগুলেশ্যন মতে আপোনাৰ 20 ফেব্ৰুৱাৰী 1963 ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা অসমত অসম ফাৰ্মাচী কাউন্সিলে 32 মতে যিবিলাক 32 মতে যিবিলাক মানুহে ডিপ্ল'মা বা ডিগ্ৰী কৰি আহে, সেইবিলাক পঞ্জীয়ন দিব লাগে। আৰু এই অসম ফাৰ্মাচী পৰিষদে পঞ্জীয়ক বা ষ্টাফখিনিক নিযুক্তি দিব লাগে। কিন্তু এই অসম ফাৰ্মাচী পৰিষদ বা এপিচিখন স্বাস্থ্য সঞ্চালকৰ কৰ্মচাৰীৰ দ্বাৰা আংশিকভাৱে চলাই থকা হৈছিল প্ৰথমৰ পৰা, যাৰ ফলত জোৰ যাৰ মুল্লুক তাৰ, এনেকুৱা এটা কথা হৈ গৈছিল। যাৰ জোৰ আছে তাৰে মুল্লুকখন এনেকুৱাকৈ চলাই আছিল। কোনোবাই পঞ্জীয়ক হৈছিল, কোনোবাই কৰ্মচাৰী হৈছিল, যাৰ ফলত আমাৰ ফাৰ্মাচীৰ ক্ষেত্ৰখনত ভুৱা ফাৰ্মাচিষ্টে জন্ম ল'বলৈ এক সুযোগ পালে। ভুৱা ফাৰ্মাচিষ্ট কি, সেইটো সাধাৰণ ৰাইজক মই অপেন ক'ব খুজিছোঁ। ভুৱা ফাৰ্মাচিষ্ট একো লিখা পঢ়া নকৰাকৈ হাই ছেকেণ্ডেৰী বা 8 পাছ, কাৰোবাৰ ফুলহালি, কাৰোবাৰ ঘৈণী, কাৰোবাৰ মাইকী, ষ্টাফত কাম কৰা চকীদাৰজনৰ বোলে বোৱাৰী, এনেকুৱা মানুহক কিছুমান টকাৰ বিনিময়ত পঞ্জীয়ন দি দিছে। যিটো আমি এণ্ট্ৰেঞ্চ, অসম চৰকাৰৰ পতা এণ্ট্ৰেঞ্চ দি ইমান দীঘলীয়া পাঠ্যক্ৰম কৰি হস্পিটেল ট্ৰেইনিং কৰি পাব লাগে, সেইটো তেওঁলোকে পইচাৰ বিনিময়ত অবৈধভাৱে লৈছে, তাকে ভুৱা ফাৰ্মাচিষ্ট বুলি কয়। তো এতিয়া কথা হ'ল, প্ৰায় 1992 পৰা 2008-9 চনলৈকে অসমত কোনো সদস্য নাছিল, ফাৰ্মাচী পৰিষদখনৰ কোনো সদস্য নাছিল, যিখন আমাৰ সদস্য নাছিল। তো যাৰ ফলত সেইখিনি সময়তে প্ৰায় 3000 ভুৱা ফাৰ্মাচিষ্টৰ জন্ম হৈছিল। যিটো 2009 চনত অসম চৰকাৰে এটা কমিটি গঠন কৰিছিল। সেই কমিটিয়ে স্পষ্ট কৰিছে, আৰু সেই 3000 ভুৱা ফাৰ্মাচিষ্টৰ অধিকাংশ ফাৰ্মাচিষ্টে এই পিৰিয়ডখিনি 1992 পৰা 2008-9 চনলৈকে, যেতিয়া অসম ফাৰ্মাচী কাউন্সিল সদস্য নাথাকে, এজন পঞ্জীয়কে চলাই থাকে, তেওঁ ভুৱা ফাৰ্মাচিষ্ট জন্ম দিয়াৰ কিউৰিচিটি বৃদ্ধি হয় বা তেওঁৰ প্ৰৱণতাটো বাঢ়ি যায়। কাৰণ সদস্য নাই, আমাৰ সদস্যবিলাক থাকিলে কি চলি আছে অলপ বস্তুবিলাকত চাই থাকে। তো বৰ্তমানো একে পৰিস্থিতি হৈ গৈছে। বৰ্তমান যিখন অসম ফাৰ্মাচী কাউন্সিলৰ যিখন কমিটি আছিল, সেইখন 2023 চনৰ ফেব্ৰুৱাৰী মাহতে ভংগ হৈছে। লগতে যিজন বৰ্তমানৰ অসম ফাৰ্মাচী কাউন্সিলৰ যিজন ৰেজিষ্ট্ৰাৰ বা পঞ্জীয়ক, তেখেতৰো কাৰ্যকাল খুব সম্ভৱতঃ সমাপ্ত হৈছে। দেশতে 2 বছৰৰ কাৰণেহে পঞ্জীয়ক হৈছিল, সেয়াও সমাপ্ত হৈছে। তো বৰ্তমান সময়তো এনেকুৱা এটা কনস্পিৰেচি চলি আছে যে এইখিনি পঞ্জীয়ক এজনক নিযুক্তি দি কোনো সদস্য নালাগে, যেনেকুৱাকৈ 1992 পৰা 2008 চনলৈ কোনো সদস্য নাছিল। আৰু যাৰ ফলত ভুৱা ফাৰ্মাচিষ্ট জন্ম দিয়াৰ যি সাম্ৰাজ্য, দুৰ্নীতিৰ সাম্ৰাজ্য, সেয়া খোলা খাইছিল। এনেকুৱা এটা শ্ৰেণীয়ে খুব চেষ্টা কৰি আছে এইখিনি সময়তো, যিহেতু এইখিনি সময়তো ফাৰ্মাচী কাউন্সিলত কোনো সদস্য নাই আৰু নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। এতিয়া নিৰ্বাচন অনুষ্ঠিত হোৱা নাই, ইয়াৰ বিষয়ে অলপ ক'ব খোজোঁ। ধৰক, অসম ফাৰ্মাচী কাউন্সিলৰ যিখন পৰিষদ আছে, সেইখন পৰিষদখনৰ যিখন সভাপতি আছে, সেই পৰিষদৰ পৰাই সভাপতি হয়। এই পৰিষদখনে ফেব্ৰুৱাৰী মাহত ভংগ হৈছে 2023 চনত। আৰু এই অসম ফাৰ্মাচী কাউন্সিলৰ সভাপতি বা নিৰ্বাচনী বিষয়াই বেলেটৰ সলনি অনলাইনত
মানে 27, 28, 29 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত কৰিব গৈ আছিল, যাক আমি সম্পূৰ্ণ বিৰোধিতা কৰিছিলোঁ। কাৰণ আগতে পোষ্টেল বেলটত হ'ব খুজিছিল, এইবাৰ যদি আপোনালোকে অনলাইন কৰিব খুজিছিল আইনটো সংশোধন কৰক বা চৰকাৰৰ পৰা অনুমোদন লওক। কিন্তু আশ্চৰ্যজনকভাৱে মানে এইটো এপ্ৰিল মাহৰ 27, 28, 29 তাৰিখে যিখন নিৰ্বাচন হ'ব খুজিছিল, এই নিৰ্বাচনখনৰ মানে যিটো আপোনাৰ অনুমোদন বিচাৰি অসম চৰকাৰলৈ অসম ফাৰ্মাচী কাউন্সিলৰ পঞ্জীয়কে আপোনাৰ লিখিত অনুমোদন আবেদন বিচাৰি আপোনাৰ 8/2/2023 তাৰিখে চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে মানে ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিলে, কিন্তু তাৰ দুদিন পিছত, মাত্ৰ 2টা দিন পিছত 10 ফেব্ৰুৱাৰী 2023 তাৰিখে তেওঁ মানে নিৰ্বাচনৰ জাননী ঘোষণা কৰিলে। আৰু লগতে মানে কি কয়, তাৰে 2-1 দিন পিছত খুব সম্ভৱতঃ 13 ফেব্ৰুৱাৰীত অসম যিটো ৰাজপত্ৰ আছে তাতো প্ৰকাশ কৰিলে নিৰ্বাচন হ'ব বুলি। এয়া জানো যিটো তেখেতে অসম ফাৰ্মাচী পৰিষদৰ যিজন ৰেজিষ্টাৰ আছে, তেখেতে অসম চৰকাৰলৈ যে মানে কি কয় 8 ফেব্ৰুৱাৰী তাৰিখে 2023 চনৰ অনুমোদনৰ কাৰণে নিৰ্বাচন অনলাইনত অনুষ্ঠিত কৰিবৰ কাৰণে অনুমোদন বিচাৰি 8 তাৰিখে অনুমোদন বিচাৰি পত্ৰ প্ৰেৰণ কৰিলে, আৰু তেওঁ 10 তাৰিখে মানে নিৰ্বাচন হ'ব বুলি মানে তেওঁ জাননী দিলে। এয়া জানো যিখন পত্ৰ প্ৰেৰণ কৰিলে বা চৰকাৰলৈ যিখন অনুমোদন, এয়া জানো গুৰুত্বহীন কৰি নেপেলালে। তাৰপিছত যিখন মানে 2009 চনৰ যিখন তদন্তকাৰী কমিটি অসম চৰকাৰে গঠন কৰিছিল, সেই কমিটিটো স্পষ্টভাৱে কৈছে যে 3000 ভুৱা ফাৰ্মাচী অসম ফাৰ্মাচী কাউন্সিলত হৈছে। তো তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনী গোচৰ দিব লাগে। কিন্তু বৰ্তমানৰ যিজন পঞ্জীয়ক আছে, তেওঁ এক প্ৰেছ বিজ্ঞপ্তি যোগে কিছুদিন আগত দৈনন্দিন বাৰ্তাত এক প্ৰেছ বিজ্ঞপ্তি যোগে তেওঁ জনাই যে মানে কি কয় আপোনাৰ মানে 2020 চনতে তেওঁ মানে 3000 ভুৱা ফাৰ্মাচিষ্টক বহিষ্কাৰ কৰা, 3000 ভুৱা ফাৰ্মাচিষ্টৰ পৰা 1810 জনক বহিষ্কাৰ কৰা হৈছে। আৰু এইটো কথা মোক যিখন এপিচিৰ পৰা মাৰ্চৰ 25 তাৰিখ 2023 চনত লিগেল নোটিছ দিছিল, তাতো স্পষ্টভাৱে লিখা আছিল 3000 ভুৱা ফাৰ্মাচিষ্টৰ পৰা মাত্ৰ 1810 জনক মানে বহিষ্কাৰ কৰা হৈছিল। কিন্তু তাৰো উপৰি আমাৰ বৰ্তমানৰ পঞ্জীয়কজনে প্ৰেছ বাৰ্তা দি প্ৰকাশ কৰিছে যে মানে একে কথাই যে 3000ৰ ভিতৰত মাত্ৰ আপোনাৰ 2020 চনত 1810 জনক বহিষ্কাৰ কৰা হৈছে। আৰু খুব সম্ভৱতঃ 15 জুন 2023 তাৰিখে 15 জুনত আকৌ মানে 2119 জনক বহিষ্কাৰ কৰা হৈছে। তো আগতে আছিল 1810 জনক বহিষ্কাৰ কৰিলে, তাৰপিছত আকৌ 2119 জন। তো তেওঁ অসম ফাৰ্মাচী কাউন্সিলৰ পঞ্জীয়কৰ মতে মুঠ বহিষ্কাৰ কৰা ভুৱা ফাৰ্মাচিষ্টৰ সংখ্যা হ'ল, আপোনালোকে কেলকুলেটাৰ লগাওক, 1810 প্লাছ আপোনাৰ 2119, এইটো ইজুকেল হয়গৈ 3926। বৰ্তমান মানে অৰ্থাৎ ইয়াৰ পৰা কি বুজা গ'ল, অৰ্থাৎ বৰ্তমানৰ পঞ্জীয়কজনৰ স্বাক্ষৰত মানে 929 জন নতুনকৈ ভুৱা ফাৰ্মাচিষ্টৰ জন্ম হৈছিল। এই কথা স্পষ্ট তেওঁ দিয়া প্ৰেছ বিজ্ঞপ্তি মতে। তো কাৰ ছত্ৰ ছায়াত মানে ইমান দুৰ্নীতি চলি আছে, কাৰ ছত্ৰ ছায়াত মানে ইমান দুৰ্নীতি কৰিবলৈ সাহস পায় যে আমি ইমান কষ্ট কৰি ফাৰ্মাচিষ্ট পঢ়িলোঁ, ইমান মেডিকেল কলেজত পঢ়িলোঁ, ইণ্টাৰ্ণশ্বিপ কৰিলোঁ, তাৰপিছত আপোনাৰ অসম চৰকাৰে আমি পঢ়িবলৈ এণ্ট্ৰেঞ্চ দিব লাগিছে, আমি ফাৰ্মাচিষ্ট হ'বলৈ যিটো এডমিশ্যন পাবলৈ এণ্ট্ৰেঞ্চ দিব লগা হৈছে। তো আমি যদি এণ্ট্ৰেঞ্চ দি কিনে ফাৰ্মাচিষ্ট হৈছোঁ, কোনোবাই যদি পইচা দিয়ে ফাৰ্মাচিষ্ট হ'ব পাৰে, তেতিয়াহ'লে অসম চৰকাৰে এইটো বন্ধ কৰি দিব লাগে, নহ'লে এই বস্তুটো সম্পূৰ্ণ শুদ্ধ কৰিব লাগে। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই একদম ৰিকুৱেষ্ট, কাতৰ অনুৰোধ জনাইছোঁ, ছাৰ আপুনি অলপ আমাৰ অসম ফাৰ্মাচী কাউন্সিলৰ ফালে অলপ চাওক। আমাৰ ফাৰ্মাচিষ্টখিনি বহুত মানে বহুত বেয়া দিনত চলি আছোঁ, আমাৰ দুৰ্দশা কোনেও বুজি নাপায়, আমাৰ দুৰ্দশাৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়ে। তো মই অসম ফাৰ্মাচী কাউন্সিলৰ ওপৰত মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ৰিকুৱেষ্ট জনাইছোঁ, ইয়াৰ কাৰণে যে স্বাস্থ্য বিভাগে এইবিলাক সকলো কথা জানি মৌন হৈ আছে, বহুত বছৰৰ পৰা স্বাস্থ্য বিভাগ মৌনতা অৱলম্বন কৰি আছে। তো আমাৰ মানে একদম শেষ ভৰসা মানে আপুনিয়ে ছাৰ। তো আপোনালৈ মই অনুৰোধ কৰিছোঁ, আপুনি আমাৰ ফাৰ্মাচিষ্টৰ হকে কিবা এটা কৰক। আৰু যিটো কনস্পিৰেচি চলি আছে, যিটো 1992 চলিছিল যে নিৰ্বাচন বন্ধ হৈ যোৱাৰ ফলত যিহেতু বৰ্তমান অসম ফাৰ্মাচী পৰিষদত কোনো মানে আপোনাৰ সদস্য নাই বা কমিটি নাই, আৰু বৰ্তমানৰ পঞ্জীয়কজনৰো কাৰ্যকাল 2 বছৰ আছিল, তো তেখেতৰ কাৰ্যকালো উকলি গৈছে খুব সম্ভৱতঃ। তো তেওঁলোকে এটা কনস্পিৰেচি চলাই আছে যে অসম ফাৰ্মাচী কাউন্সিলখনৰ পঞ্জীয়কজনক
কিবাকে এপইণ্টমেণ্ট দিব লাগে, আকৌ কোনো সদস্য নিৰ্বাচিত হৈ আহিব নালাগে, আকৌ সেই 1992ৰ দৰে তেতিয়া 3000 ফাৰ্মাচিষ্ট জন্ম দিছিলে, এইবাৰ হয়তো তাতকৈ দুগুণ 6000 ফাৰ্মাচিষ্ট জন্ম দিয়াৰ মাষ্টাৰ প্লেন কৰি কিছুমান মানুহে অবৈধ ফাৰ্মাচিষ্ট জন্ম দিয়া চক্ৰটোৱে বহি আছে। তো এনেকুৱা হ'ব নালাগে ছাৰ। আমি ফাৰ্মাচিষ্ট, আমি জনস্বাস্থ্যৰ লগত জড়িত মানুহ। আমি ডক্টৰ এজনে চিৰিয়াছ মেডিচিন এটা বেমাৰী এটাক লিখি দিলে, কিন্তু ঔষধ দিওঁতে যদি দিওঁতা মানুহজন বা বুজাই দিয়া কেনেকৈ খাব লাগে, ড'জটো বুজাই দিব দিয়া মানুহজনে ভুৱা ডিগ্ৰী লৈ আহে, তেতিয়াহ'লেতো মানে এইটো ডাঙৰ জংক হৈ গ'ল ন ছাৰ। তো অসমৰ প্ৰতিজন ফাৰ্মাচিষ্টক কওঁ, এইটো ভিডিঅ' শ্বেয়াৰ কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাক টেগ কৰিব লাগে। আমাৰ দৃঢ় বিশ্বাস অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কাটৰ অনুৰোধ জনাইছোঁ, আপুনি নিশ্চয় আমাৰ ফাৰ্মাচিষ্টসকলে এবাৰ ছাৰ, এবাৰ জাষ্ট অলপ মুখ তুলি চাওক, ফাৰ্মাচিষ্ট জগতখনত কি অত্যাচাৰ, কি অন্যায় হৈ আছে, ইয়াক দূৰ কৰক। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু প্ৰতিজন ফাৰ্মাচিষ্টক, আপুনি যদি ফাৰ্মাচিষ্ট হয়, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক টেগ কৰিব।